নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ গাঁৱলীয়া লোকেই মূল গৌৰৱ গগৈ নহয় পঞ্চায়ত নিৰ্বাচনৰ আগতেই বিজেপি সভাপতি দিলীপ শইকীয়াৰ মন্তব্য 2025 চনৰ অসম পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ শেষ হোৱাৰ পিছতেই ৰাজ্যিক বিজেপি সভাপতি তথা সাংসদ দিলীপ শইকীয়াই সংবাদমেলত স্পষ্টকৈ ক'লে গাঁৱলীয়া মানুহেই আমাৰ বাবে গুৰুত্বপূৰ্ণ গৌৰৱ গগৈৰ ওপৰত চিন্তা নকৰে বিজেপিয়ে। তেওঁ বৰ্ণনা কৰে যে গগৈৰ নাম সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ হিচাপে আহিছিল আৰু দলটোৰ মূল প্ৰচাৰ সংকল্প পত্ৰৰ ওপৰত কেন্দ্ৰিত হৈ আছে য'ত 15টা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি উল্লেখ কৰা হৈছে। বিজেপিৰ এটা চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26টা সভাত অংশগ্ৰহণ কৰি 5 লাখতকৈ অধিক লোকক সম্বোধন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 31খন সভাত আৰু দিলীপ শইকীয়াই 51খন সভাত তথা কাৰ্যকৰ্তা বিজয় ৰেলীত অংশগ্ৰহণ কৰিছে। শইকীয়াই সকলো বিজেপি প্ৰাৰ্থীক শুভেচ্ছা জনাইছে আৰু ভোটাৰসকলক মে 7 তাৰিখে ভোটদান কৰাৰ আহ্বান জনাইছে। এজিপি সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু সকলো মন্ত্ৰী সাংসদৰ শক্তিশালী প্ৰচাৰৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শইকীয়াই কয় পঞ্চায়ত নিৰ্বাচনকো বিজেপিয়ে লোকসভা বা বিধানসভা নিৰ্বাচনৰ দৰে গুৰুত্ব দিয়ে। দলটোৰ শৃংখলাবদ্ধ আৰু মাটিৰ পৰা গঢ়ি উঠা সংগঠনক তেওঁ সফল প্ৰচাৰৰ মূল চাবিকাঠি হিচাপে বৰ্ণনা কৰে। এইবাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অসমৰ 13খন জিলাত অনুষ্ঠিত হ'ব আৰু ভোট গণনা হ'ব মে 11 তাৰিখে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।